প্ৰেমৰ প্ৰতীক্ষা। ৰচনা অৰূপ কুমাৰ পাঠক। যুগ যুগান্তৰৰ অতুলনীয় প্ৰেমৰ সাক্ষী এয়া ৰাধা কৃষ্ণৰ অমৰ প্ৰেম গাথাৰ জীৱন্ত চানেকি। হৌৱা বাটৰ কাষত গুলপীয়া পাপৰিৰে সুশোভিত ৰাধাচূড়াজনী, আৰু আনটো মূৰে অতল গা গছেৰে প্ৰসাৰিত তেজাল ৰঙা ৰঙৰ ফুলেৰে সজ্জিত কৃষ্ণচূড়া বিলাসিত। বহুকালেই হ'ল দুয়োজোপাৰ অৱয়ব যেন হেমেকি হেমেকি যেন মুচকচ গৈছে প্ৰস্ফুটিত অগণন ফুলৰ পাপৰি আৰু পাহি। কোনে জানো কৈছিল, প্ৰিয়তমা ৰাধাই যেতিয়া কৃষ্ণৰ পৰা বিৰহিত বিচলিত হৈ পৰিছিল, পাৰ কৰিছিল বিষাক্ত সময়, ৰাধাচূড়াজোপাও জয় পৰি গৈছিল, আৰু কৃষ্ণয়ো তেতিয়া বিৰহৰ ধুনবোৰ বাঁহীত বজাই বজাই গীত জুৰিছিল, বিচৰণ কৰিছিল ৰাধাক চলাথ কৰি কৰি। কৃষ্ণচূড়াজোপাও যেন কৃষ্ণক চাই চাই অশান্ত হৈ জিন পৰিছিল। ৰ'বচোন, আমি এবাৰ উভতি যাওঁ সেই অতীতৰ বৃন্দাবনলৈ, য'ত খেলিছিল ৰাধা কৃষ্ণই প্ৰেমৰ অপূৰ্ব ৰাসলীলা। বিৰহিতা ৰাধাই অভিমান কৰি এৰি গৈছিল কৃষ্ণৰ সংগ। অগণন গোপিনীৰ প্ৰেমৰ পূজাৰী মধুসূদনৰো ৰাধালৈ চাবলৈ আজি নাই যে আহুৰি। থাকক গোপীসৱৰ সৈতে তেওঁৰ ৰাসক্ৰিয়া কৰি, ৰাধা যে আজি নাহে তেওঁৰ হাতলৈ বুলি। তেৰাৰ চলাহী কথাৰ মোহিনী বান, কিন্তু ৰাধাৰ সেই অভিমানী মন জয় কৰাটো আজি বহু টান। সেই বুলি ৰাধাই পদব্ৰজে খোজ দিলে দূৰ দিগন্তলৈ, যেন এক গভীৰ আত্মক্লেশত বন্দী ৰাধাৰ সমগ্ৰ আৱেগ। ৰাধাক নেদেখি ইপিনে মদন মোহিনী মোদকে হাতে মুৰুলি চলাথ কৰিছে ত্ৰিভুৱন। এবাৰ যদি গোকুল, এবাৰ দ্বাৰকা, আৰু এবাৰ মথুৰা, আকৌ এবাৰ বৃন্দাবন। নাই, কিন্তু ৰাধাৰ ক'তো দেখা দেখিয়েই নাই। অসম্ভৱ যেন হৈ পৰিছে এই মিলন। মনত এবুকু বেজাৰে কৃষ্ণচূড়াৰ তলে তলে কৃষ্ণই মুৰুলিত বজাই প্ৰেমৰ অমৰ সুৰ। সুৰৰ ৰাগত বন্দী জগতৰ সমস্ত গোপীগণ, বাঁহীৰ সুৰৰ ঝংকাৰত আলোড়িত হৈ উঠিল আত্ম অভিমানত বন্দী ৰাধাৰ দেহ মন। ক্ষণিকতে পাহৰি সকলো বিষাদ আত্মগ্লানি ৰাধাই দিয়ে কৃষ্ণ কৃষ্ণ বুলি খোজ। তাই তালেৰে পাৰ হৈ যোৱা ৰাধাচূড়াবোৰে দিয়ে তাইক সান্তনা আৰু বুজ। কৃষ্ণৰ বাঁহীৰ সুৰ যিমানেই যেন হৈছে গভীৰ, বাউলী ৰাধাৰ হিয়া মনো সিমানেই হৈ উঠিছে অধীৰ। মুৰলীধৰে মুৰলী বজাই আছে জানো কেনি, ৰাধাই কৃষ্ণক বিচাৰে যেনি তেনি। ইপিনে ৰাধা বিনা কৃষ্ণৰ হৈছে হায়ৰাণ। কৃষ্ণ তুমি ক'ত আছা মোৰ প্ৰাণ? ৰাধাচূড়াৰ গাতে লাগি থকা দোলনাত বহি পৰিল দুখুনী ৰাধা, আৰু সুৰৰ তালত দুলি দুলি হৈ পৰিল আপোন পাহৰা। কৃষ্ণয়ো কৃষ্ণচূড়াৰ তলে তলে মুৰুলি বজাই গমন কৰিছে। ৰাধা তুমি ক'ত বিচাৰি ফুৰিছে? তেওঁৰ বাঁহীৰ সুৰৰ মূৰ্ছনা আৰু যেন ৰসাল হৈ পৰিছে। এয়া যে ৰাধা কৃষ্ণৰ অমৰ প্ৰেম লীলা। কৃষ্ণৰ ছাঁ যদি হয় ৰাধা, অ'ত ত'ত বিচাৰিলে পাব জানো ৰাধাক?
কৃষ্ণৰ মাজতেই বিলীন ৰাধা। দুয়োৰে যে নাই পৃথক এক সত্তা। ৰাধা আৰু কৃষ্ণৰ মুখামুখি মিলনে এতিয়া জীপাল কৰি তোলে যেন ৰাধাচূড়া আৰু কৃষ্ণচূড়াৰ অলেখ শাখা প্ৰশাখা। আজি যেন বহু যুগৰ প্ৰেমে পালে পূৰ্ণতা। অন্ত পৰিল প্ৰেমৰ দীৰ্ঘ প্ৰতীক্ষা, ৰাধা কৃষ্ণৰ অপেক্ষাৰ। মলয়া বতাহ এচাতিয়ে দুই প্ৰেম বৃক্ষক চুই গ'ল পুনৰ। যিদৰে যুগ যুগ ধৰি ৰাধা কৃষ্ণৰ প্ৰেমৰ সাক্ষী এই ৰাধাচূড়া আৰু কৃষ্ণচূড়া। যিদিনা অকল ৰাধা আৰু গোপিনীয়ে নচা নাছিল, নাচিছিল সমগ্ৰ তল আৰু ধৰা। ৰাধা আৰু কৃষ্ণচূড়া জোপায়ো বৰ্ষণ কৰিছিল পুষ্পবৃষ্টি। কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰত মহামিলনৰ প্ৰেমৰ চিৰযুগমীয়া চানেকিৰে আজিও প্ৰস্ফুটিত দুই বৃক্ষ। সকলোৰে প্ৰেৰণা, সকলোৰে আৱেগৰ ধন। এই ৰাধাচূড়া কৃষ্ণচূড়াৰ অপাৰ গৰিমা।